নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজিও যিহেতু গৰু বিহু, সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ সমূহ অসমবাসী ৰাইজলৈ। আৰু এতিয়া মই ফুল দিওঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ। ফুল দিয়া আৰম্ভ কৰিলোঁ। প্ৰথমে আমি যিহেতু আমাৰ হৰি ঠাকুৰ আছে, ঠাকুৰত প্ৰথমে আমি দিম দেৱতাক। তাৰ পৰা প্ৰথমে আৰু আৰম্ভ কৰোঁ, আহক চাই থাকক। আমি দিলোঁ। ফাইনেলি দেৱাই হ'ল ফুলখিনি, আৰু এটা মাত্ৰ বাকী আছে আমাৰ ৰাস্তাত। গতিকে ৰাস্তাটো অলপ পিছত দিম। মই ক'ত ক'ত ফুল দিলোঁ দেখোঁ, আপোনালোকক চাই থাকক। প্ৰথমতে আপোনালোকক কৈছোঁ যে মই আমাৰ ঠাকুৰত প্ৰথমে দেৱতাক দিলোঁ। পোনপ্ৰথমে মই ঠাকুৰক দিলোঁ। তাৰপিছত দ্বিতীয়তে দিলোঁ মই য'ত থাকোঁ ঘৰ, মই থকা ঘৰখন। এয়া 2 নম্বৰ দিলোঁ। তাৰপিছত 3 নম্বৰত দিলোঁ। 3 নম্বৰৰ দমকলত দিলোঁ। তাৰপিছত 4 নম্বৰত তাতে দিছোঁ, গাড়ী ধোৱা ঘৰ তাতে। আৰু অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন, পহিলা বহাগ। গতিকে সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ হিয়াৰ পৰা শুভেচ্ছা তথা উল্লেখ জনালোঁ। আশা কৰোঁ ৰঙালীৰ ৰঙেৰে যাতে সকলোৰে জীৱনলৈ কৰি আনে ৰং, সুখ, শান্তি আৰু সমৃদ্ধি। গতিকে যোৱাকালি একচুৱেলি গৰু বিহু আছিল। গৰু বিহুৰ দিনা মই ভিডিঅ' বিশেষ নবনালোঁ। আজি ডাইৰেক্ট 1 তাৰিখ পহিলা বহাগ, আজি 1 তাৰিখে ডাইৰেক্ট ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু এতিয়া আমি বৰ্তমান গৈ আছোঁ চালাঘাটি বুঢ়া বুঢ়ী মন্দিৰ, য'ত প্ৰতি বছৰে বহাগ মাহৰ প্ৰথমটো দিনত মানে পাহাৰ পূজা বুলি কওঁ আমি। পাহাৰ পূজা, পাহাৰ বগাবলৈ যায় সকলো মানুহে, আৰু তাতে বহুত মানুহৰ সমাগম দেখিবলৈ পোৱা যায়। গতিকে আমিও সপৰিয়ালবৰ্গৰ সৈতে আজি তাতে গৈ আছোঁ। গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে। বন্ধুসকল, ফাইনেলি আহি পালোঁ। Kemudian berkomunikasi dengan kita. Mereka bapak yang menjadi pemerintah dengan lembaga lain. Yakni salah satu
हारिमु आरो थुनलाइखौ फोसाबनो बिसारारि India. खामानि मावनाय बर' फिसाफोरनो अनसायनानै संसार जालांनो हानाय बयनिबो न'खराव गोजोन फैनाय लेखा फरायनो हानाय सोलोंनो हानाय गासिबो जेन' Ya, finally,